তই আকৌ কোনফালে যাব ওলাইছ? লগৰ ল'ৰাৰ লগত মই অকণ ওলাই যাওঁ। কিয় কালি ৰাতিৰ দৰে মদ খাই আকৌ ঘৰত সোমাবলি নেকি? চৰি দেউতা, মই বিজনেছত হোৱা লোকচানৰ কথা ভাবি ভাবি মোৰ একেবাৰে বুজা শক্তি নোহোৱা হৈ গৈছিল। কি কৰিম কি নকৰিম বুজি নাপাই কিবা ডিপ্ৰেশ্যনৰ নিচিনা লাগি গৈছিল দেউতা। সেইবাবে মই তাকে নকৰি আৰু কি কৰিম কোৱা? সময় বৰ বলৱান বাবা। এটা সময় আছিল তোক জীৱনে সকলো দিছিল আৰু এতিয়া লৈও চাইছে। ধৈৰ্য নেহেৰুৱাবি। বাছ এইবাৰ পৰীক্ষাত ভগৱানৰ ওচৰত পাছ কৰি দেখা। বিজনেছৰ লোনত ঘৰ গাড়ী মাটি মোৰ সকলো গ'ল। বেংক বেলেঞ্চ শূন্য। মোৰ এতিয়া একো নাই দেউতা। মোক ৰাস্তা দিয়া, মোক সকলো সমস্যাৰ পৰা উদ্ধাৰ কৰা দেউতা, প্লিজ। আমাৰ হাত বন্ধাও। ওপৰৱালাৰ ইচ্ছাৰ অবিহনে আমি একো কৰিব নোৱাৰো। এতিয়া ভগৱানৰ ওচৰত সকলো সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ আমাৰ মাত্ৰ এটাই ৰাস্তা আছে, সেয়াই হ'ল হৰি নাম লোৱা। দেউতা, বন্তি দিয়াৰ সময় হৈছে, ব'লা যাওঁ নামঘৰলে।